to my channel Harshita Himakshi Twin Sisters. আজি আমি বনাম অপৰাজিতাৰ ফুলৰ চাহ। আমাৰ হেল্থৰ কাৰণেও বহুত ভাল হয় অপৰাজিতাৰ ফুলৰ চাহ। বলক দেখাও। সো গাইজ বৰষুণ দি আছে চব। বলক আমি এতিয়া অপৰাজিতাৰ ফুলখিনি চিঙি লওঁ। চাও কিমান ধুনীয়াকৈ লাগিছে। বৰষুণ দি আছে বহুত। সো গাইজ আমি অপৰাজিতা ফুলখিনি চিঙি ললোঁ। এতিয়া অপৰাজিতাৰ ফুলৰ ঠাৰিখিনি এৰাই ল'ম। আপোনালোকে তলৰ ঠাৰিখিনি দেখিছে, এইখিনি আপোনালোকে এৰাই দিব। সো গাইজ আমি অপৰাজিতা ফুলৰ ঠাৰিখিনি এৰাই অপৰাজিতা ফুলখিনি ধুই লৈছিলোঁ। সো গাইজ এতিয়া আমি চাহ বনাই ল'ম বলক। সো গাইজ পানী উতলি গ'ল, এতিয়া আমি ফুলখিনি দি দিম। সো গাইজ চব ইমান ধুনীয়া কালাৰ ওলাইছে। চব গাইজ ইমান ধুনীয়া নেচাৰেল ব্লু কালাৰ ওলাইছে। চাহখিনি হৈ গ'ল, বলক এতিয়া আমি চাহখিনি বাকো। সো গাইজ আপোনালোকে ইয়াত চাহপাত দিও খাব পাৰে। আপোনালোকে ইয়াত নেমু চেপিও খাব পাৰে। সো গাইজ চক নেমু চেপাৰ পাছত বেগনীয়া কালাৰ হৈ গ'ল। অপৰাজিতাৰ ফুলৰ চাহ ৰেডি। আপোনালোকে যদি কি চেনি দি খাই ভাল পায় আপোনালোকে চেনিও দিব পাৰে। সো গাইজ চক এইটো চাহপাত দিয়াৰ কাৰণে গ্ৰীণ কালাৰ হৈ গ'ল আৰু ইয়াত নেমু দিয়াৰ কাৰণে এইটো পাৰ্পল কালাৰ হৈ গ'ল। সো গাইজ আমাৰ 3 প্ৰকাৰৰ চাহ বনি ৰেডি হৈ গ'ল। সো গাইজ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।